আচলতে মনটো বৰ বেয়া লাগি আছিল, সেইকাৰণে ভাবিলোঁ আপোনালোককে এটা প্ৰশ্ন কৰোঁ বুলি। আপোনালোকে ভাবেনে ভগৱান আছে বুলি? মোৰ দেখোন ভগৱানৰ প্ৰতি তিলমানো বিশ্বাস নোহোৱা হৈ গ'ল। কাৰণ আজি 20 বছৰ বয়সতে মই যিখিনি ভুগিছোঁ, জ্বালা যন্ত্ৰণা দুখ কষ্ট, যাতে ভগৱানে এইখিনি আৰু কাৰো লগত নকৰক। 4 বছৰ বয়সত দেউতাক হেৰুৱালোঁ, তাৰপাছত 7 বছৰ বয়সত মাও গুচি গ'ল, তাৰপিছত এতিয়া ডাঙৰ হ'লোঁ আইতা ককাৰ লগত, আজি ইমানখিনি ডাঙৰ হ'লোঁ ককা আইতাৰ লগত, তাৰপিছত এতিয়া আইতাও নোহোৱা হ'ল। আচলতে এনেকুৱা কৰিব নালাগে ন ভগৱানে। এজনো যদি থাকিল হয়, অন্ততঃ ঘৰখনৰ অকণমান চিন্তা ভগাই ল'ব পাৰিলোঁ হয়। এতিয়া ঘৰ এখন মই নোৱাৰা হৈ গৈছোঁ।